তো হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আপোনালোকক এটা আমি বস্তু দেখাম আজি, মানে আমাৰ দক্ষিণ কামৰূপতে আছে বস্তু, মানে বস্তু বুলি ক'ব নোৱাৰি আচলতে, এটা মানে এডোখৰ ঠাই দেখাম আমাৰ ইয়াতে আছে মানে দক্ষিণ কামৰূপত। সেইটো দেখাই আছোঁ, মানে ভিডিঅ'টো চাই থাকক, দেখা পাব নিশ্চয়, দেখা পাবই আৰু সেইকাৰণে ভিডিঅ'টো বনাইছোঁ। মানে এতিয়া তেল ভৰাব গৈ আছোঁ এই বাটৰ হাতত। তো তেল চেল ভৰাই ল'লোঁ গাড়ীখনত, বাটৰ হাতত ভৰালোঁ। এই চিনিয়ে পাইছে আপোনালোকে চাগে, মানে জুমন আৰু মই, মানে জুমন মানে মোৰ এটা ফ্ৰেণ্ড আছে, সি আৰু মই আজি মানে কি যাম তাতে জেগাটোত। তো তাক অলপ মানে আগুৱাই আহিব দিছোঁ। জেগাটো আমাৰ ইয়াতে আছে, আমাৰ ঘৰৰ একদম কাষতে আছে, দেখাব লাগিবই আমাৰ দক্ষিণ কামৰূপৰ। কি হ'ব পাৰে আপোনালোকে ভাবকচোন, জেগাটো অকণমান গেছ কৰকচোন কি হ'ব পাৰে। তো এনেকৈ গৈ আছোঁ ৰামপুৰলৈকে। তো অকণমান বেংকতো কাম আছে, মানে আমাৰ এই পাঞ্জাৱ নেশ্যনেল বেংকতো অকণমান কাম আছে, সেই কামখিনি মই কৰি লওঁ। কৰি লোৱাৰ পাছত মানে দেখাই আছোঁ আৰু যি কৰি আছোঁ ব্লগত, আৰু কি ব্লগত চব দেখাব লাগে মানে কি কৰোঁ কি নকৰোঁ, কি খাওঁ কি নাখাওঁ, বেছিও দেখাব নালাগে, মানে অভাৰ দেখাব নালাগে। এই চাওকচোন কেনেকৈ অভাৰটেক কৰে, কি মানে ভাই। এই আৰু ওৱান ৱে যে ভয় লাগে গাড়ী চলাব আজিকালি। সিহঁতৰ ঘৰ পালোঁ, মই আগুৱাই আহিব দিছিলোঁ, এইখিনিও অহা নাই, দেখা দেখিয়ে নাই। তো এইখন আমাৰ পঢ়া স্কুলখন ৰামপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়, এইখনত আমি পঢ়িছিলোঁ। মানে 90 টকা আছে, 1250 টকা অৰুণোদয় সোমাইছে, 250 টকা বৃদ্ধ পেঞ্চন সোমাইছে। তো বেংকৰ কাম চাম হৈ গ'ল আৰু এতিয়া মানে মেইন জেগাটোত যাই আছোঁ। আমাৰ স্কুলখনৰ কথা মন দিয়ে, মানে স্কুলখন দেখিলে মনত পৰি যায় ন চব, বহুত স্মৃতি জড়িত হৈ আছে এইখনৰ লগত। কি ক'ব, বেলেগ দিনা দেখাম দিয়ক, যদি পাৰোঁ স্কুলখনত ভিডিঅ' বনাব, মানে দেখাম দিয়ক বেলেগ দিনা এদিন। তো এতিয়া তালৈকে গৈ থাকোঁ দিয়ক। তো আহি পালোঁ ৰাজাপুখুৰী। তো আহি পালোঁ আমি, তো মানে কি ৰাজাপুখুৰীতে আহিছিলোঁ, ভইচটো পৰা আহিছে নহয় নাজানো, মানে তেতিয়া যে কৈছিলোঁ গেছ কৰক, মানে সেইটো হৈছে আমাৰ ৰাজাপুখুৰী। আমাৰ ৰাজাপুখুৰী গাঁওখনতে আছে, আৰু পুখুৰীটোৰ নামো ৰাজাপুখুৰীয়ে। তো পুখুৰীটো হৈছে এইটো চাওক, গাঁওখনৰ নামৰ ৰাজাপুখুৰী, গাঁওখনৰ নামো ৰাজাপুখুৰী। এইটো চাওক কি ডাঙৰ পুখুৰী। তো ইয়াত মানে এতিয়া কি পানী চানী নাই, বেছি পানী শুকাই গৈছে, মানে বাৰিষা কালত ইমানমান পানী আহিয়ে যায় বোধহয় ন। তো এইটো মানে ৰাজাপুখুৰী ৰাইজে কেতিয়াবা সিঁচেও, মানে কেতিয়াবা নহয়, মানে বছৰত এবাৰকৈ সিঁচে চাগে, বছৰত এবাৰকৈ সিঁচে। তো এইটো চাওক পুখুৰীটো আগতে চাওক, মই কৈ আছোঁ বাকী এইটো চাওক, এইফালে চিনিয়ে নাপায়। আৰু গুগল মেপত চাই আহিব পাৰে আপোনালোকে, ৰাজাপুখুৰী বুলি চাৰ্চ কৰি দিলে হ'ল। আৰু এইটো চাগে মানে অসমৰ ভিতৰত মই শুনা মতে, ভালকৈ একজেক্টলি নাজানো, তো অসমৰ ভিতৰত মানে কিবা নাম্বাৰত আহে আৰু এইটো পুখুৰী, মানে ডাঙৰ, মানে দীঘলটো আৰু বহলটো চাওক কিমান ডাঙৰ একদম, গমেই পাইছে। তো এয়া হৈছে সতীৰ থান, ৰাজাপুখুৰী সতীৰ থান। বহুতে হৈ থয়, বহুতে হৈ থয় বুলি ভাবিলে ইয়াত আহি পেলাই দি যায়, পাৰ চৰাই হওক দান দি যায়, য়েছ। আৰু এইটো হৈছে সতীৰ থান, মানে এইটোৱে। তো ইয়াতে সৰু ছোৱালী ল'ৰা ছোৱালী আগতে এইগিলা নাছিল ন, একদম নাছিল, মানে আজিকালি মানুহ অলপ টুৰিষ্ট প্লেচ কৰিছে, টুৰিষ্ট প্লেচ, য়েছ। সৰু মাইনাহঁতে খেলি আছে ইয়াতে। তো ইয়াতে ডাষ্টবিন দিছে, এইবিলাক এনেকৈ নেপেলাব, ডাষ্টবিনত পেলাওক যাতে জেগাটো ভালে থাকে। চাওকচোন কেনেকুৱা লেতেৰা এইবিলাক, কি ক'ব, উপায় নাই। বাৰিষাত পানী ইয়ালৈকে, একদম ইয়ালৈকে, য়েছ। তো ভাল লাগে ন পৰিৱেশটো একদম। এইবিলাক কি জেগাত থৈছে, কিন্তু মটৰকেইটা বিৰাট ছেফ। কোনোবা চুৰে ব্লগটো চাই কিনে মানুহে আহিব, এই নাচাব এইবিলাক। কিয় দিছে কওকচোন, মানে বুজি পোৱা নাই। পুখুৰীৰ পানী খাবৰ কাৰণে সংৰক্ষণ কৰিব নেকি? পুখুৰীৰ পানীটো মোৰ মতে নিনিয়ে, কাৰণ লেতেৰা চাওকচোন, পুখুৰীটো লেতেৰা হৈছে। আপোনালোকে জানে যদি কমেণ্ট কৰি কওকচোন, মানে কেনেকুৱা কি। তো আমি অকণমান উঠো ৰ'বক, মানে সৰু ছোৱালীৰ নিচিনাকৈ উঠো ৰ'বক, সৰু ল'ৰা ছোৱালীৰ নিচিনাকৈ। ভাঙি পৰিলে মানে অলপ বেয়া হ'ব গেছটো। তো আপোনালোকে আহক, ভাল লাগিব ন, নিশ্চয় লাগিব। আপোনালোকক মই এটা বস্তু দেখাই আছোঁ, আজিকালি প্ৰায় বিলুপ্তই, এইটো নাট চাওক। কায়ো নাই জলদি কায়ো নাই জলদি তাতে আৰু নকৰিলোঁ, উপায় নাই। তো আহিলোঁ আমি ৰাজাপুখুৰীৰ পৰা। তো বেছি নেদেখালোঁ, মানে জাষ্ট ফৰ ইনফৰমেশ্যন,
মানে Just বেছি for information. বেছি ইনফৰমেশ্যন নাই বাৰু কেনেকুৱা কি নহয় জাষ্ট ফৰ ইনফৰমেশ্যন দিলো যে আমি ইয়াতো এনেকুৱা এটা বস্তু আছে কিন্তু আমিওতো ইমানো বিষয়ে নাজানো না ইয়াৰ বিষয়ে কাৰণ বিষয়ে। আমি ইয়াত ওচৰতো নাথাকো দিয়কচোন অলপ হ'লেও দূৰত অলপ দূৰত আৰু বেছি ওচৰত নহয় সেইবাবে বেছি নাজানো ইয়াৰ বিষয়ে হ'লেও জানিব লাগে বাৰু এইটো উপায় নাই আৰু বেছি মানে কোনোবা ডাঙৰ মানুহ থকা হ'লে সুধিলো হয় তাত ডাঙৰ মানুহ নাই তাতে নাই। তো ভাবিছিলোঁ আছে চাগে তো আৰু যদি কোনোবাই জানে ক'ব আৰু কমেণ্টত কিবা কিবি তো মই যিখিনি জানো সেইখিনি ক'লোঁ সেয়াই আৰু আজিলৈ নে কি আজিলৈ তো নেক্সট ভিডিঅ'ত লগ পাম দিয়ক ভিডিঅ'টো চাগে বেছি দীঘলো নহ'ল দিয়ক নহ'লে এটা বেলেগ ভিডিঅ' এটাত লগ পাই আছোঁ তো আৰু শুনক মানে কি ছাবস্ক্ৰাইব যদি কৰা নাই প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব মানে মই এটা ব্লগতো কোৱা নাই তো কৰিব আৰু উপায় নাই 259 মান হৈছে চাগে তো কৰি দিব যোনে যোনে কৰা নাই ছাবস্ক্ৰাইব তো ছাবস্ক্ৰাইব কৰিলে মানে কি আৰু কৰি দিব আৰু একো নাই ব্লগ বুলি লাইক চাইক কৰিব তো শ্বেয়াৰো পাৰিলে কৰিব আৰু জানে আৰু মন গ'লে যি পাই তাকে কৰিব ডিছলাইকো কৰিব উপায় নাই যদি বেয়া হৈছে য়েছ তো দিয়ক নহ'লে আৰু কেনেকুৱা ব্লগ লাগে সেইটো ক'ব আপোনালোকে জাষ্ট কমেণ্ট